আপুনি যেহেতু কলেজৰ দিনত আপুনি কালচাৰেল ফিল্ডতো কাম কৰিছিল নিশ্চয় আৰু আপুনি অলপ ইউনিয়ন বডিৰ লগত আছিল নিশ্চয় আমি যিমান দূৰ জানো যেতিয়া অলপমান সময় আপুনি যেতিয়া অতিবাহিত কৰিব সময় পায় তেতিয়া কিন্তু অলপ আমি প্ৰায় শুনা পাওঁ বা প্ৰায় দেখা পাওঁ আপুনি প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতবোৰ শুনি থাকে হয়নে নিজৰ কৃষ্টি নিজৰ সংস্কৃতিটো কোনো বাদ নিদিয়ে এতিয়া ষ্টুডেন্টছ ইউনিয়নৰ কথাটো বেলেগ সেইটো সবৰে এটা নিজৰ ইন্টাৰেষ্ট থাকে ষ্টুডেন্টছ টাইমৰ এইটো আছিলো স্কুলত থাকোঁতেও আছিলো কলেজত থাকোঁতেও আছিলো মেডিকেল কলেজতো আছিলো সবে জানে মোৰ লগৰখিনিও গম পাব গোৱালপাৰীয়া গানটো মোৰ এইকাৰণে ভাল লাগে কাৰণ আমাৰ এইটো হাৰে হিমজুৱে লাগি ধৰে গান মোৰ যিটো গাঁৱৰ বা আমাৰ যিটো নিজা ভাষা যিটো সেইটো ভাষাৰে প্ৰতিমা পাণ্ডেৰ গান আৰু প্ৰতিমা পাণ্ডে বড়ো আমি কেতিয়াবা লোকলে পেহি বুলিও মাতিছিলো সেইকাৰণে কি গোৱালপাৰীয়া এতিয়া প্ৰতিমা পাণ্ডে বড়ুৱা নাথাকিলেও আমাক কেতিয়াও আমি ফিলে নকৰো যে দেখেন নাই আৰু কোনোবাই যদি কেতিয়াবা গোৱালপাৰীয়া গানক যদি কিবা কৰি যদি গালি দিয়ে মোৰ আগতে তাৰমানে নোমকেইটা থিয় হৈ যায় ইয়াক ধৰি পেলাই দুই গুচা দিওঁ নেকি চিধা কথা একদম চিধা কথা কৈছো তেওঁ যিয়ে ন ডাঙৰ অফিচাৰে হওক কিবাই হওক মোৰ তাৰ লগত কথা নাই দ্য নেটৱৰ্ক অসমৰ বিশেষ অনুষ্ঠান ইতিমধ্যে আপোনালোকে জানেই চলি আছে আমাৰ ডিচেম্বৰৰ শেষৰ ফালৰ পৰাই নৱবৰ্ষৰ শুভেচ্ছাৰে 2025 শুভৰ হওক আজি আমি এই বিশেষ অনুষ্ঠানৰ অতিথি কৰিছো এগৰাকী বিশেষ ব্যক্তিক বিশিষ্ট চিকিৎসক ডক্টৰ অৰূপজ্যোতি কৰ্মকাৰ ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত আছে আৰু তেখেতৰ লগত আমি কথা পাতিম আৰু তেখেতলৈ আমি নৱবৰ্ষৰ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো ছাৰ আপোনালৈ হেপী নিউ ইয়াৰ আৰু 2025 টো ধুনীয়া হওক আপোনাৰ বাবে শুভ হওক আপোনালোককো নতুন বছৰৰ শুভকামনা থাকিল আৰু অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু আগন্তুক ভোগালী বিহুৰ কাৰণেও মই আগ্ৰহী চবকে মোৰ ফালৰ পৰা শুভেচ্ছা বা আমাৰ ফালৰ পৰা শুভেচ্ছা জনালো হয় 2025 কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে যেহেতু আপুনি আপোনাৰ ভাস্টু কেয়াৰ যেহেতু জনপ্ৰিয় ভাস্টু কেয়াৰৰ পৰিচালন সঞ্চালক ভাস্টু কেয়াৰৰ কথা ইতিমধ্যে আপোনালোকে জানেই ভাস্টু কেয়াৰ ৰাজগড়ত অৱস্থিত আৰু এই ভাস্টু কেয়াৰৰ কথা আমি আজি পাতিম এই নতুন বছৰত ভাস্টু কেয়াৰৰ কথা যেহেতু ৰাইজে অৱগতই ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি স্পেচিয়েলিষ্ট আপুনি যিহেতু এই নতুন বছৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা আছে কি আছে চাওক আমাৰ ভাস্টু কেয়াৰ অনুষ্ঠানটো হৈছে ভিজন উইথ কেয়াৰ আমি নিজা এটা ভিজন ৰাখি পেলাই আমি কাম কৰি আছো বা কেয়াৰটো কৰি আছো পেশেণ্টক আমাৰ ভিজনটো হ'ল যে লাইফ বিয়ণ্ড ভিজন একচুৱেলি আমাৰ যিটো শ্লোগান তাৰমানে যিখিনি পেশেণ্টক বেলেগ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই তো সেইখিনিক আমি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰ দ্বাৰা বহুত ধৰণে আমি তেওঁলোকক হেল্প কৰিব পাৰোঁ ব্যক্তি বিশেষে বা বেমাৰ বিশেষে বেলেগ ধৰণৰ ট্ৰিটমেণ্ট আমি কৰিব পাৰোঁ তো আমি আগন্তুক 2025ত ভাবিছোঁ আমি আকৌ আৰু মানুহৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু যিখিনি পেশেণ্ট বা অৱহেলিত বা যিখিনি হয়তো সঠিক ট্ৰিটমেণ্ট পোৱা নাই সেইখিনি পেশেণ্টক যাতে আমি আকৌ হেল্প কৰিব পাৰোঁ বা তেওঁলোকক যাতে আমি এটা ভাল ট্ৰিটমেণ্ট দিব পাৰোঁ তাৰ কাৰণে হয় আজিৰ পৰা কিছু বছৰ আগলৈকে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ কথা হয়তো বহুতেই জনাই নাছিল ইমান এটা বুজি পোৱা নাছিল কি হয় কিন্তু আজি কিছুদিনৰ পৰা কিন্তু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ কথা লাহে লাহে বুজিব ধৰিছে আৰু কিন্তু নৰ্থ ইষ্টত প্ৰথম ষ্টাৰ্ট কৰা আপুনিয়ে হয় গতিকে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি এতিয়া আঁকোৱালি লোৱা বুলি ভাবেন এতিয়া লাহে লাহে কিন্তু চৰ্চা আৰম্ভ হোৱা দেখিছোঁ আমি কনফাৰেঞ্চ কিছুমানতো ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ কথা কয় আৰু প্ৰায় হস্পিটেলবোৰতো লাহে লাহে সোমাই গৈছে বুলি ক'ব পাৰে হয় ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি আচলতে আগতে ৰেডিঅ'লজি বুলি ক'লে মানুহে জেনেৰেলি সিটো ডিপাৰ্টমেণ্টক জানে য'ত এক্স-ৰে কৰা হয় আল্ট্ৰাচাউণ্ড কৰা হয় বা MRI কৰা হয় বা CT স্কেন কৰা হয় একচুৱেলি আমাৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্টৰ জনো বেছিক ডিগ্ৰী ৰেডিঅ'লজিয়ে থাকে যেনেকৈ মেডিচিনত MD কৰাৰ পিছত কাৰ্ডিঅ'লজিত কৰে বা চাৰ্জাৰীত কৰাৰ পিছত MCS কৰে তেনেকৈ ৰেডিঅ'লজিৰো বেছিক ডিগ্ৰী ৰেডিঅ'লজিয়ে থাকে জেনেৰেলি ফাৰ্ষ্ট আমি ট্ৰেইনড সেইবিলাকতে হওঁ যেনেকৈ এক্স-ৰে হওক আল্ট্ৰাচাউণ্ড হওক বা আন ধৰণৰ স্কেন মেম'গ্ৰাফি হওক বা MRI হওক CT স্কেন হওক সেইবিলাকতে হয় আৰু তাৰপিছত এটা ছাব স্পেচিয়েলিটি বা ছুপাৰ স্পেচিয়েলিটি ব্ৰাঞ্চ হ'ল ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি আৰু এই ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিত দ্বাৰা আজিকালি আমি বহুত ধৰণৰ বেমাৰৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ যিবিলাক মই ক'লোৱে যিবিলাক বেমাৰত হয়তো বেলেগ ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ সুফল পোৱা নাই সেইবিলাক পেচেণ্টটো কৰ্কট ৰোগক লৈ আপোনালোকে কাম কৰি আছে কৰ্কট ৰোগ বুলি ক'লে কথাটো অকল সঠিক নহ'ব আমাৰ কামটো মেক্সিমাম যিখিনি আমাৰ কাম সেইটো হ'ল ভাস্কুলাৰ তাৰপিছতে টিউমাৰ আৰু তাৰপিছতে কৰ্কট বেমাৰ তো আমাৰ 3 ধৰণৰ যিখিনি আমি কৰ্কট ৰোগৰ বা তাৰ এছ'চিয়েটেড প্ৰব্লেম যিখিনি ছল্ভ কৰিবৰ কাৰণে যিখিনি ট্ৰিটমেণ্ট কৰোঁ সেইখিনিক আমি ইণ্টাৰভেনশ্যনেল অনকলজি বুলি কওঁ আৰু জেনেৰেল ইণ্টাৰভেনশ্যনেল হ'ল জেনেৰেল ইণ্টাৰভেনশ্যনৰ থ্ৰুদি আমি ধৰক ভাস্কুলাৰ যেনেকৈ আপোনালোকে জানে মোৰ ইয়াতে মই বহুত লেগ পেইন বা ভেৰিকোজ ভেইন বা DVT
কালিও এটা পেশেণ্ট এটা বেলেগ এখন হস্পিটেলৰ আগতে ট্ৰিটমেণ্ট কৰিছিল অক্টোবৰৰ পৰা সেইজন পেশেণ্টৰ ডিভিটিটো ঠিক হোৱা নাছিল কালি আমি কৰিলোঁ আজি ৰাতিপুৱালৈকে পেশেণ্ট হাঁহি মুখে আছে গতিকে ছাৰে কৈছে কিন্তু আমিও নাম নকওঁ সেইখন হস্পিটেলৰ কথা সেইখন হস্পিটেল তেখেতে চিকিৎসা কৰিছিল কিন্তু পাছত ইনফেকশ্যন হ'ল আৰু ইনফেকশ্যন হোৱাৰ পাছত সুস্থ নহ'ল ট্ৰিটমেণ্ট কৰিছিল কিন্তু ইনফেকশ্যন হ'ল আকৌ পিছত ছাৰে কিন্তু নিৰ্মূল কৰি দিছে এতিয়া ৰোগী হাঁহি আছে নিশ্চয় আজি 12 ঘণ্টা পিছতে দেখিছোঁ তেওঁৰ ভৰিত চুৱেলিং কমি গৈছে আচলতে ইনফেকশ্যন হয় তেওঁৰ ভৰিত থ্ৰম্বোচিছ হৈ গৈছিল কিবা এটা চাৰ্জাৰী কৰিছিলে ভৰিত কৰাৰ পিছত ডিপ ভেইন থ্ৰম্বোচিছ বুলি কওঁ আমি ডিভিটি বুলি কওঁ ডিভিটি হৈ পেলাই অক্টোবৰৰ পৰা তেওঁলোকে তেনেকৈ অটো ট্ৰিটমেণ্ট লৈ আছে আপুনি এইটোৱে ক'ব বিচাৰে নিশ্চয় আচলতে এইবোৰ যেতিয়া এইবোৰ অপাৰেশ্যন কৰা হয় তেতিয়া বহুত সাৱধান হোৱা ভাল বুলি সাৱধান হোৱা ভাল আৰু ইণ্টাৰভেনশ্যন এতিয়া যিহেতু এইটো বেমাৰত মেডিচিনত বা তেওঁলোকৰ হৈছে ডক্টৰে অলৰেডি ডায়েগন'জ কৰিছে যে তেওঁলোকৰ এইটো প্ৰব্লেম হৈছে বা এইটো আছে কিন্তু বেলেগ মেডিচিন দিছে বা কিবা দিছে তেওঁলোকৰ ট্ৰিটমেণ্টত পেচেণ্টজন ভাল পোৱা নাই কিন্তু ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিৰ মেজিক সেইটোৱে পৰহি মোৰ ওচৰত পেচেণ্টটো আহিছে কালি ৰাতিপুৱা আমি ট্ৰিটমেণ্ট কৰিছোঁ গোটেইখিনি ইনভেষ্টিগেশ্যন বা চালি জাৰি চাই পেলাই দুপৰীয়া মানত আমি ট্ৰিটমেণ্টটো কৰিছোঁ আজি ৰাতিপুৱা যেতিয়া মই ৰাউণ্ড দিব গৈছোঁ পেচেণ্ট অলৰেডি ভৰি চুৱেলিং কমি গৈছে পেইন কমি গৈছে পেচেণ্টজন হাঁহি আছে তেতিয়া আমাৰ ভাল লাগে আৰু আমাৰ সেইকাৰণে কৈছোঁ যে জেনেৰেলি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি বুলি যদি কয় তাতে 3টা ব্ৰাঞ্চ বুলি ক'ব পাৰি এটা হ'ল নিউৰ' ইণ্টাৰভেনশ্যন য'ত ব্ৰেইনৰ ভিতৰত ষ্ট্ৰক হ'ল বা ব্ৰেইনৰ ভিতৰত এনিউৰিজিম আছে বা AVM আছে আৰ্টাৰিঅভেনাছ মালফৰ্মেশ্যন আছে সেইবিলাকত নিউৰ' ইণ্টাৰভেনশ্যন এটা সাব স্পেচিয়েলিটি হয় ইণ্টাৰভেনশ্যন নিউৰলজিটো ইণ্টাৰভেনশ্যনেল পদ্ধতিত আপোনালোকে কৰিব পাৰোঁ তাৰপিছত ছেকেণ্ডটো হ'ল জেনেৰেল ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি জেনেৰেল ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিটোক আমি আকৌ দুই ভাগত জেনেৰেলি ভাগ কৰিব পাৰোঁ এটা হ'ল ভাস্কুলাৰ আৰু টিউমাৰ বহুত টিউমাৰ আছে আজিকালি অ'পেন চাৰ্জাৰী নকৰাকৈ আমি মেচিনৰ দ্বাৰা ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰ দ্বাৰা ধৰক আল্ট্ৰাচাউণ্ড বা CT স্কেন বা MRI মেচিনত চাই পেলাই সেই ট্ৰিটমেণ্টটো আমি বডিৰ ভিতৰতে তাক ট্ৰিটমেণ্ট কৰি পেলাই তাক নিৰ্মূল কৰি দিব পাৰোঁ আৰু এটা জেনেৰেল ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি আৰু এটা পাৰ্ট হ'ল ভাস্কুলাৰ হ'ল মানে ব্লাড ভেচেলৰ যিবিলাক ব্লাড ভেচেল আপোনালোকে জানে যে জেনেৰেলি চবেই জানে যে ভেইন আৰু আৰ্টাৰী তাৰ লগতে আৰু এটা ছিষ্টেম আছে আমাৰ লিম্ফেটিক ছিষ্টেম সেইটো এটা চাৰ্কুলেটৰী ছিষ্টেম তো এই লিম্ফেটিক চাৰ্কুলেটৰী ছিষ্টেম বা আৰ্টাৰিয়েল চাৰ্কুলেটৰী ছিষ্টেম বা ভেনাছ চাৰ্কুলেটৰী ছিষ্টেমত যদি কিবা যদি প্ৰব্লেম এটা থাকে ধৰক ভেইনত মই ক'লোৱে ভেইনত হ'লে ভেইনত থ্ৰম্বোচিছ হ'ব পাৰে যিটো ডিভিটি হয় বা ভেইনত কেতিয়াবা ষ্টেন'চিছ হ'ব পাৰে যিটো কাৰণে ভেনোপ্লাষ্টি যেনেকৈ আমি আৰ্টাৰি কলা হৈ যায় যে একেবাৰে সেইটো কথা কৈছেনে আপুনি ভৰি কলা হৈ যিটো পৰে সেইটো পেৰিফেৰেল আৰ্টাৰিয়েল ডিজিজ তাকো ব্লাড ছাপ্লাইটো কম ষ্টেন'চিছ মানে ব্লাড ছাপ্লাইটো কমি যাব তো আৰ্টাৰিয়েল ডিজিজত জেনেৰেলি কলা পৰাৰ পৰিমাণটো বাঢ়ি যায় যোৱা কিছুদিন ধৰি আপুনি একেবাৰে ডেঞ্জাৰ কেছ কিছুমান কৰি আছে ডেঞ্জাৰ নেকি আৰু ধৰক সেইটোৱে আপুনি আপোনালোকে ডেঞ্জাৰ বুলি কয় আমাৰ কাৰণে একো ডেঞ্জাৰ নহয় বাৰু কিন্তু যিটো ভৰি কিছুমান এনেকুৱা একেবাৰে আমি ফটোত দেখা পাই আচৰিত যেন লাগে কিন্তু আপোনালোকে সেইবোৰ কৰি আছো বহুত মানুহৰ ক্ষেত্ৰত এই ভৰিত যিটো কলা হৈ যায় সেইটো বেমাৰ প্ৰায় দেখিবলৈ পোৱা যায় নহয় জানো ভৰিত কলা হোৱাটো দুটা ভাগ আছে এটা হ'ল যেনেকুৱা ধৰক ভেৰিকোজ ভেইন বা ভেনাছ ইনচাফিচিয়েঞ্চি বুলি কওঁ ভেইনৰ ছাপ্লাইটো তাৰমানে কি হয় ভৰিৰ পৰা যেতিয়া হাৰ্টৰ ফালে ব্লাডটো যায় সেইটো গোটেইখিনি নগৈ পেলাই আকৌ তলফালে ঘূৰি যায় গতিকে ডিঅক্সিজেনেটেড ব্লাড জমা হৈ ভৰিটো কলা পৰিব পাৰে সেইটো বহুত দিনৰ মানে লাহে লাহে হয় এইটো বছৰৰ পিছত বছৰ বাঢ়ি গৈ থাকে আৰু এটা হ'ল কি যে পেৰিফেৰেল আৰ্টাৰী যিটো আপুনি সেইটো কিমান দিনৰ ভিতৰত ইণ্টাৰভেনশ্যনৰ দ্বাৰা ঠিক হয় সেইটো একজেক্ট টাইমটো ইট ডিপেণ্ডছ ফ্ৰম পেচেণ্ট টু পেচেণ্ট আমি ঠিক কৰি দিয়াৰ পিছত আমি ধৰক লেজাৰে হওক বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বা ভেনাচিল যিবিলাক ট্ৰিটমেণ্ট কৰি দিলোঁ কৰাৰ পিছত কি হয় এইটো পেচেণ্টত তাৰপিছত আমি কিছুমান এডভাইচ দিওঁ তাৰপিছত পেচেণ্টৰ যেতিয়া চাৰ্কুলেশ্যনটো যেতিয়া ইম্প্ৰুভ হয় বা তলফালে অহা ব্লাডটো তলফালে নামি যোৱাটো যেতিয়া বন্ধ হৈ যায় তেতিয়া লাহে লাহে সেইটো ঠিক হৈ যায় ইট ডিপেণ্ডছ পেচেণ্ট টু পেচেণ্ট কেতিয়াবা 2-3 সপ্তাহৰ ভিতৰতো ঠিক হয় কেতিয়াবা হয়তো 3-4 মাহলৈকে লাগিব পাৰে কাৰণ হওঁতেও পেচেণ্টৰ বছৰৰ পিছত বছৰ ধৰি হৈছে গতিকে কৰি দিয়াৰ লগে লগে আপুনি ইউ কাণ্ট এক্সপেক্ট কি উইদিন আৱাৰ্ছ বা উইদিন ডেজ এইটো ঠিক হৈ যাব লাহে লাহে পেচেণ্ট নিজে আমি কওঁৱেই পেচেণ্টক যে আপুনি ফটো মাৰি থাকো এভৰি 2 উইক্সৰ পিছত বা 1 উইক্সৰ পিছত আপুনি নিজে ফটোকেইটা কম্পেয়াৰ কৰি চাব আপোনাৰ লাহে লাহে কমি যাব কিন্তু কোনো পেচেণ্টৰ এনেকুৱা চেক্ৰচেং নহয় যে 1 মাহতে ঠিক হ'ব বা 2 সপ্তাহতে ঠিক হ'ব বা 4 মাহ লাগিব ইট ডিপেণ্ডছ ফ্ৰম পেচেণ্ট টু পেচেণ্ট আৰু এটা হ'ল কি কলা পৰা যিটো ইনষ্টেণ্ট হয় আৰু বহুত পেইনফুল হয় বহুত হয়তো কম সময়ৰ ভিতৰত 1 মাহ 2 মাহ বা 15 দিন বা এসপ্তাহৰ ভিতৰত হৈছে আৰু বহুত পেইনফুল হৈ পেলাই কলা পৰি একদম কলা পৰি যায় সেইটোক আমি গেংগ্ৰিন বুলি কওঁ গেংগ্ৰিন আৰু এইটো জেনেৰেলি পেৰিফেৰেল আৰ্টাৰিয়েল ডিজিজ বা এথেৰ'স্ক্লেৰটিক ডিজিজ যাৰ ধৰক ব্লাডত কলেষ্ট্ৰল বেছি থাকে তেওঁলোকৰ কলেষ্ট্ৰল বেছি থাকে বা কিবা থাকে তেনেকুৱা ধৰণৰ পেচেণ্ট বা ডায়েবেটিক পেচেণ্টত হয় ডায়েবেটিক ফুড যে পায় আপোনালোকে ভৰিত আলচাৰ হৈ থাকে ভৰিকেইটা আঙুলি কেতিয়াবা এম্পুটেশ্যন কৰি সেইখিনি পাৰ্টটো কাটি পেলাব লগা হৈ যায় তো সেইবিলাক সেইটো হ'ল আৰ্টাৰিয়েল ডিজিজ আগৰখিনি যে মই ক'লোঁ সেইখিনি হ'ল
ভেইনৰ ডিজিজ আৰ্টাৰিয়েল ডিজিজ বিলাক কি হয় ইমান বছৰ নালাগে বহুত কম সময়ৰ ভিতৰত বাঢ়ি যায় তো সেইখিনিত কি কৰোঁ আমি সেইখিনিত আমি কিন্তু লেজাৰ বা হেৰি ট্ৰিটমেণ্টৰ দৰকাৰ নহয় এইখিনি ট্ৰিটমেণ্ট হয় আমাৰ হয়তো এনজিঅ'প্লাষ্টি লাগিব বা ষ্টেণ্ট দিব লাগিব আৰ্টাৰীটোক আমি ৰিঅ'পেন কৰি তাতে ব্লাড চাৰ্কুলেশ্যনটো খুলি দিব লাগিব তেতিয়া কৰি দিয়াৰ পিছত লাহে লাহে পেচেণ্টটো ঠিক হৈ যায় হয় স্যাৰ হাৰ্টৰ ক্ষেত্ৰতো হাৰ্টৰ অপাৰেশ্যনৰ ক্ষেত্ৰতো ইণ্টাৰভেনশ্যন ইউজ কৰে চাগে হাৰ্টৰ ক্ষেত্ৰতো ইণ্টাৰভেনশ্যন হয় কিন্তু সেইটো ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট এজনে কৰে হয় কিন্তু হাৰ্টক বাদ দি বাকী যিমানখিনি আছে ধৰক এতিয়া আপোনাৰ পেটৰ ভিতৰত ব্লিডিং হৈ আছে ব্লিডিং পইণ্টটো ধৰিব পৰা নাই আমি চালোঁ চিটি কৰিলোঁ কিবা কৰিলোঁ তাৰপিছতো ধৰক কেতিয়াবা আমি ব্লিডিং পইণ্টটো ওলাব নোৱাৰোঁ চিটি স্কেনতো ধৰা নপৰে তেতিয়া আমি DSA কৰোঁ ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি কৰোঁ এনজিঅ'গ্ৰাফি কৰাৰ পিছত ডিজিটেল ইট ইজ মোৰ চেঞ্চিটিভ তেতিয়া জেনেৰেলি আমি 100ৰ ভিতৰত 70 to 80% পেচেণ্টত আমি ব্লিডিং পইণ্টটো পাই আমি তেতিয়া সেই ব্লিডিং পইণ্টটোক চিল কৰি দিব পাৰোঁ সেইটো আমি কৰোঁ কিন্তু হাৰ্টৰ যিখিনি ধৰক ষ্টেণ্টিং বা এনজিঅ'প্লাষ্টি বা যিখিনি কৰে সেইখিনি জেনেৰেলি ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্টে কৰে স্যাৰ এতিয়া মানে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰে কি কি বেমাৰ ঠিক কৰিব পাৰি এতিয়া অলপমান আমাৰ দৰ্শকসকলক একেবাৰে অলপ সাধাৰণভাৱে বুজাই দিম ঠিক আছে এটা হ'ল মই সেইটোৱে কৈছোঁ এটা হ'ল ফাৰ্ষ্ট আৰু এটা প্ৰথমে মই ইণ্টাৰভেনশ্যন অনকলজিৰ কথা কওঁ আৰু এইটো কওক যে নৰ্মেল ট্ৰিটমেণ্টতকৈ এইটো কিয় অলপ ইম্পৰ্টেণ্ট বুলি ভাবে আৰু ৰোগীগৰাকীৰ কাৰণে কিয় মানে ভাল বুলি আপুনি ক'ব বিচাৰে না মই সেইটো ক'ম মই ষ্টেপ বাই ষ্টেপ গৈ আছোঁ প্ৰথম মই আপোনালোকক ক'লোৱে যে ইণ্টাৰভেনশ্যনেল নিউৰ' ইণ্টাৰভেনশ্যন আছে নিউৰ' ইণ্টাৰভেনশ্যন ব্ৰেইনৰ ভিতৰত AVM হওক এনিউৰিজিম হওক বা কিছুমান ক্ষেত্ৰত যদি মানে উইদিন উইণ্ড' পিৰিয়ডত যদি ষ্ট্ৰ'কৰ পেচেণ্টটো আহে তেতিয়া সেইটো পেচেণ্টক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাৰপিছত ছেকেণ্ড আহিলোঁ আমি জেনেৰেল ইণ্টাৰভেনশ্যনৰ ভিতৰত মই ক'লোঁ যিকোনো টিউমাৰ ধৰক ব্ৰেষ্ট টিউমাৰ হওক ইউটেৰাছৰ টিউমাৰ হওক বা কিডনী টিউমাৰ হওক বা লিভাৰৰ টিউমাৰ হওক কেতিয়াবা লিভাৰৰ কেঞ্চাৰ সেইটো মই ছেপাৰেটলি কৈ আছোঁ আৰু লাংগৰ টিউমাৰ হওক বা কিছুমান বন টিউমাৰ যেনেকুৱা কেতিয়াবা এডলচেণ্ট গ্ৰুপ 12-10 বছৰ বা 8 বছৰৰ ল'ৰা এটাৰ ভৰিত চাব কেতিয়াবা ইমান পেইন হয় যে পেইন কিলাৰ দিও কমা নাই তাতে জেনেৰেলি আচলতে অষ্টিঅ'মা বুলি এটা টিউমাৰ থাকে সেইটোও উইদাউট অপাৰেশ্যন কৰি কাৰণ অপাৰেশ্যন কৰিলে বন এটাত হাত দিয়া মানে এটা ডাঙৰ কথা কিন্তু উইদাউট অপাৰেশ্যন আমি মেচিনক দি সেইটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ সেইটো হ'ল টিউমাৰ ট্ৰিটমেণ্টটো আমি কৰিব পাৰোঁ তাৰপিছত নেক্সট হ'ল কি আৰু এটা হ'ল কি হিমানজিঅ'মা কিছুমানৰ হিমানজিঅ'মা থাকে এইটো এবনৰ্মেল যেনেকৈ আৰ্টাৰী ভেনাছ মালফৰ্মেশ্যন থাকে আৰ্টাৰী যেতিয়া বাই বাৰ্থ কিছুমান আৰ্টাৰী আৰু ভেইন যেতিয়া আমাৰ ফৰ্ম হয় তেতিয়া অলপ এবনৰ্মেলি ফৰ্ম হ'ব পাৰে সেইটো বাই বাৰ্থ তো সেইটোতো এটা হিমানজিঅ'মা হ'ব পাৰে আৰ্টাৰী ভেনাছ মালফৰ্মেশ্যন বডিত হাৰ্ট আৰু ব্ৰেইনক বাদ দি বেলেগ জেগাতো হ'ব পাৰে পেটৰ ভিতৰত হ'ব পাৰে আপোনাৰ ইণ্টাৰনেল ব্লিডিং কৰিব পাৰে হাতত হ'ব পাৰে ভৰিত হ'ব পাৰে হিমানজিঅ'মা হ'ব পাৰে হিমানজিঅ'মাটো আমি উইদাউট চাৰ্জাৰী আমি মেডিচিন দি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি দ্বাৰা ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু এটা হ'ল কি ইমাৰ্জেঞ্চি ব্লিডিং বা প্ৰফিউজ ব্লিডিং যিকোনো হয়তো মেলিনা হৈছে পেচেণ্টৰ বা কাহৰ লগত বহুত ব্লিডিং হৈছে বা কেতিয়াবা ইণ্টাৰনেল ব্লিডিং হৈছে বেলেগ এটা জেগাত কেতিয়াবা ব্লিডিং হৈছে ধৰক ভৰি এখনতে বা ক'ৰবাত আৰ্টাৰী ভেনাছ মালফৰ্মেশ্যন আছিল বা কেতিয়াবা হিমানজিঅ'মা থাকে জেনেৰেলি নেক ৰিজিয়নটো কমন হয় তাতো কেতিয়াবা ব্লিডিং হ'ব পাৰে এইটো আৰ্টাৰী ভেনাছ মালফৰ্মেশ্যন মই ক'লোৱে তাতেও ব্লিডিং হ'ব পাৰে তো বা কেতিয়াবা এক্সিডেণ্টটো বহুত ব্লিডিং হৈ যায় পেচেণ্টক বচোৱাটো হয়তো ব্লাড দি আছে কিন্তু পেচেণ্ট ইম্প্ৰুভ হোৱা নাই বা মেডিচিন ব্লাড ট্ৰান্সফিউজন কৰি থকা হৈছে হোৱা নাই ইমিডিয়েটলি ব্লাড ফ্ল'টো কৰিব লাগে তেতিয়া আমি ইনভেষ্টিগেশ্যন কৰি ইমিডিয়েটলি আমি চাওঁ যে ক'ৰ পৰা ব্লিডিং হোৱাৰ চান্সেছ আছে আৰু পেচেণ্ট আমি এনজিঅ'গ্ৰাফি চুইটত লৈ পেলাই বা কেটলেবত লৈ পেলাই আমি DSA কৰি চাওঁ আৰু যেতিয়া আমি ব্লিডিং পইণ্টটো পাওঁ ইনডাইৰেক্ট ইমিডিয়েটলি উই কেন চিল দ্য ডেট পইণ্ট অফ ব্লিডিং আৰু ব্লিডিংটো আমি ষ্টপ কৰি দিব পাৰোঁ তো আৰু নেক্সট হ'ল আমাৰ ইণ্টাৰভেনশ্যনেল অনকলজি আজিকালি ইট ইজ এ ফ'ৰ্থ পিলাৰ অফ দ্য কেঞ্চাৰ ট্ৰিটমেণ্ট বুলি ক'ব পাৰে যেনেকৈ অনক' মেডিচিনৰ দ্বাৰা কৰিব পাৰে তাৰপিছত অনক' ৰেডিয়েশ্যন দিব পাৰে অনক' চাৰ্জাৰী কৰিব পাৰে আৰু ফ'ৰ্থ পিলাৰটো হ'ল ইণ্টাৰভেনশ্যনেল অনকলজি তাতেও আমি আজিকালি বহুত ধৰণৰ পেচেণ্টত আমি উইদাউট চাৰ্জাৰী নকৰাকৈ কোনো ৰেডিয়েশ্যন বা মেডিচিন নিদিয়াকৈ কেমো মেডিচিন নিদিয়াকৈ আমি সেইটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাক দুই ধৰণে কৰিব পাৰোঁ এটা হ'ল মেচিনেদি এব্লেশ্যন মাইক্ৰ'ৱেভ বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন যিটোত ইলেক্ট্ৰমেগনেটিক ৱেভ বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৱেভ দি পেলাই সেই টিউমাৰটো কেঞ্চাৰাছ টিউমাৰটো আমি ডেমেজ কৰি দিব পাৰোঁ তাৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল এটা লিভাৰ টিউমাৰ ইট ইজ ACC হ'ব পাৰে মানে প্ৰাইমাৰী লিভাৰ কেঞ্চাৰ হ'ব পাৰে বা বেলেগ অৰ্গেনত কেঞ্চাৰ আছিল সেইটো ট্ৰিটমেণ্ট হৈ গৈছে 2 বছৰ বা 1 বছৰ বা কেইমাহমান পিছত দেখিছে লিভাৰত কিছুমান স্পট আহিছে সেইবিলাক মানে মেটাষ্টেচিছ তো সেইবিলাকো আমি আমাৰ পদ্ধতিৰ দ্বাৰা কৰিব পাৰোঁ ট্ৰিটমেণ্ট কৰিব পাৰোঁ উইদাউট চাৰ্জাৰী আৰু এটা কথা কি আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট যিটো মই আপোনাক ক'ব বিচাৰিছোঁ ধৰক ছাপ'জ আপোনাৰ লিভাৰত মেটাষ্টেচিছ বা ACC আছে এটা পাৰ্টিকুলাৰ জেগাত আছে পাৰ্টিকুলাৰ চাইজত আছে সৰু আছে
সাৰ্জন এজনে অনক সাৰ্জন বা হেপাটিক সাৰ্জন বা গেষ্ট্ৰ সাৰ্জন এজনে তাক এটা সেগমেন্ট সিখিনি পাৰ্টটো কাটি পেলাই তাক ট্ৰিটমেণ্ট কৰি দিব পাৰে বাট when the liver is involved in 3-4 places or 5 places ঠিক আছে বেলেগ বেলেগ প্লেছত টিউমাৰ বহি গৈছে মেটাষ্টেটিৰে হওক বা প্ৰাইমাৰী টিউমাৰে হওক তেতিয়া সাৰ্জনৰ কাৰণে ইট ইজ ইম্পচিবল এটা ক'ব গ'লে এক ধৰণৰ ইম্পচিবল কথা যে সেইটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কাৰণ লিভাৰটোতো আৰু সব জায়গাৰ পৰা অলপ অলপকে কাটি ওলাব নোৱাৰে তেতিয়া আমি আমাৰ পদ্ধতিৰ পৰা যেনেকৈ ধৰক এবলেশ্যন হওক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বা মাইক্ৰৱেভ এবলেশ্যন হওক বা য'ত যিটো পেচেণ্টৰ দৰকাৰ হয় যদি টেষ্ট আৰু এটা আমি আৰ্টাৰী মাজেদি গৈ পেলাই পাৰ্টিকুলাৰ টিউমাৰটো সেই টিউমাৰটোৰ ভিতৰতে আমি কেমো মেডিচিনটো দিম যাতে বডিৰ আপোনাৰ বাকী অৰ্গেনবিলাক এফেক্ট নহয় তেনেকৈও আমি ট্ৰিটমেণ্টটো কৰি দিব পাৰোঁ কম সময়ৰ ভিতৰতে ট্ৰিটমেণ্ট কম সময়ৰ এটা বা দুটা চিটিঙতে হৈ যায় কেতিয়াবা তো আৰু এটা কি কেঞ্চাৰ ৰিলেটেড কিছুমান ইছ্যু আছে ধৰক ক'ৰবাত পানী জমা হৈছে পেটৰ ভিতৰত অলপমান পানী জমা হৈছে বা বেছি হৈছে লাংগত জমা হৈছে বা কেঞ্চাৰ পেইন কিছু কেঞ্চাৰৰ কাৰণে হয়তো বনত মেটাষ্টেচিছ হৈছে তাতে বহুত পেইন হৈছে তো মেডিচিন দি আছে পেইন কিলাৰ বহুত দি আছে বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ পেইন কিলাৰ দিছে ঠিক হোৱা নাই তো তেতিয়া আমি ইমিডিয়েটলি আমি আমাৰ পদ্ধতিৰ দ্বাৰা সেই জেগাটো য'ত পেইন হৈ আছে তাক আমি ট্ৰিটমেণ্ট কৰি দিব পাৰোঁ তো সেইটো হ'ল এইখিনি হ'ল আমাৰ ইণ্টাৰভেনশ্যনেল অনকলজি পাৰ্ট আৰু চবতকৈ ডাঙৰ কথা কি এতিয়া যিটো ষ্টেজ সেইটো এনেকুৱা যে চব পিন পইণ্ট ট্ৰিটমেণ্টটো লাগে তো তাৰ কাৰণে এতিয়া কেঞ্চাৰ বা টিউমাৰ এতিয়া আপোনাক এটা টিউমাৰ এটা ডায়েগন'চিছ হৈছে আপুনি আল্ট্ৰাচাউণ্ড বা চিটি স্কেন বা MRI কৰিছে গম পাইছে এটা টিউমাৰ আছে বাট ইউ হেভ টু ন' ইট ইজ এ কেঞ্চাৰাছ অৰ নট ট্ৰিটমেণ্ট দুটাৰে হ'ব কিন্তু সেইটোৰ কাৰণে আপুনি বায়'পচি কৰিব লাগিব আগতে বায়'পচি মানে কি আৰু ইনচিজন কৰি পুৰা অপাৰেট কৰি পেলাই তাৰ পৰা পাৰ্ট এটা লৈ পেলাই লেবৰেটৰীত জাজ কৰা যায় সেইটোৱে বায়'পচি সেইটো ইনচিজন লৈ বায়'পচি কিন্তু আজিকালি আমি জাষ্ট নিডিল দি পেলাই উইদাউট এনি অপাৰেশ্যন নিডিল এটা দি পেলাই তাৰ পৰা আমি ক'ৰ অফ টিচু লৈ আহি পেলাই আমি লেবৰেটৰীত পঠাব পাৰোঁ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তো দিছ আৰ দ্য ডিফাৰেঞ্চ আৰু এটা যিটো আপুনি আৰু এটা কুৱেশ্যন এটা যিটো সুধিছে যে হোৱাট আৰ দ্য বেনিফিটছ অফ দ্য ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি তাৰ ভিতৰত এটা হ'ল প্ৰথমতে মই ক'ম যে এইটো কমফৰ্টেবিলিটি অফ দ্য পেচেণ্টটো বহুত কমফৰ্টেবল থাকে কোনো ধৰণৰ আমি জেনেৰেল এনেস্থেচিয়া ইউজ নকৰোঁ শ্বৰ্টাৰ পিৰিয়ড অফ দ্য ট্ৰিটমেণ্ট এণ্ড দ্য ৰিকভাৰী ট্ৰিটমেণ্টৰ কাৰণে হস্পিটেলত ধৰক যিটো ট্ৰিটমেণ্ট বা চাৰ্জাৰীৰ কাৰণে হয়তো কেইবাদিনো হস্পিটেলত এডমিট থাকিব আমি একদিন বা দুইদিন বা কেতিয়াবা ডে কেয়াৰ হিচাপতে আমি সেইটো ট্ৰিটমেণ্ট কৰি দিব পাৰোঁ আৰু তাৰ কাৰণে কি হয় কম্পাৰেটিভলি আপোনাৰ খৰচটো কম হৈ যায় আপুনি এটা চাৰ্জাৰী কৰোঁতে যিখিনি খৰচ প্লাছ হস্পিটেলৰ খৰচ হস্পিটেল যিকেইদিন থাকিব লাগিব তাৰ টোটেল যদি এটা যদি কৰে যিটো খৰচ হ'ব আমাৰ ট্ৰিটমেণ্টত আমি এদিন বা দুদিন ৰাখি পেলাই যদিও আমাৰ মেটেৰিয়েলছবিলাকৰ দাম বেছি কিন্তু কম্পাৰেটিভলি তাৰ ট্ৰিটমেণ্ট কম হ'ব আৰু কিছুমান ট্ৰিটমেণ্টত কি আছে যে হয়তো লাইফ লং মেডিচিন খাব লগা হৈছে কিন্তু আমি ধৰক এতিয়া থাইৰয়েড নডিউল বা থাইৰয়েডত এটা টিউমাৰ এটা আছে যিটোক আমি থাইৰয়েড নডিউল বা গইটাৰাছ নডিউল বুলি কওঁ সেইটোত ট্ৰিটমেণ্ট কৰাৰ পিছত কেতিয়াবা কি হয় লাইফ লং মেডিচিন আমি যদি ধৰক থাইৰয়েডৰ নডিউলটো যদি ট্ৰিটমেণ্ট কৰোঁ মেচিনেদি যিটো আমি এবলেশ্যন কৰোঁ অলৰেডি আমি বহুতকেইটা কেছ কৰিলোঁ নৰ্থ ইষ্টত ইয়াতে এইবিলাক কেছত কি হয় আমি একটো পেচেণ্টটো আমি নেক্সট ডে ডিচাৰ্জ কৰি দিব পাৰোঁ আৰু থাইৰয়েডৰ নডিউলটোক আমি অকল ট্ৰিটমেণ্ট কৰিলোঁ বাকী নৰ্মেল থাইৰয়েডত চাৰ্জাৰীত যিটো গোটেই থাইৰয়েডৰ এটা হেমি থাইৰয়েডক্টমি হ'লে এটা চাইডৰ থাইৰয়েডটো বা টোটেল থাইৰয়েডক্টমি গোটেই থাইৰয়েড গ্লেণ্ডটো ওলাই দিয়ে কিন্তু আমি গোটেইটো নোলাওঁ অকল টিউমাৰটোকে বা নডিউলটোকে ট্ৰিটমেণ্ট কৰিলোঁ বাকী নৰ্মেল টিচুখিনি এজ ইট ইজ বডিত থাকি যাব নৰ্মেল ফাংচনটো থাকি যাব গতিকে তেওঁৰ লাইফ লং মেডিচিন খোৱাৰ দৰকাৰ নাই আৰু কিছুমান আৰু এটা কি হয় যে চাৰ্জাৰী কৰাৰ পিছত এটা স্কাৰ থাকি যায় যিকোনো চাৰ্জাৰীৰ পিছত কিন্তু আমি যদি এটা নিডিল কৰি থাকোঁ ইট ইজ এ স্কাৰলেছ চাৰ্জাৰী আৰু ৰিটাৰ্ণ টু দ্য ৱৰ্ক এণ্ড ৰিকভাৰীটো বহুত সোনকালে হয় ভালকে হয় আৰু ৰিটাৰ্ণ টু দ্য ৱৰ্ক মানুহ একদিন বা দুইদিন মানৰ ভিতৰতে নিজৰ কামত নিজে কৰি যাব পাৰে তো দিছ আৰ দ্য সুন্দৰ হয় এইটো ছাৰে ক'লে যিটো ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰে যি ট্ৰিটমেণ্ট কৰিলে ৰোগীসকলৰ কেনেকুৱা ধৰণৰ মানে লাভ হয় মানে বেনিফিট কি হয় ক'লে তেখেতে আৰু কি বেমাৰৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় বা কি বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ পদ্ধতিৰ দ্বাৰা সেইখিনি কথা ছাৰে ক'লেই প্ৰায় বেমাৰ বুলি ক'ব পাৰি প্ৰায় বেমাৰ কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি তেখেতে গোটেই কথাখিনি কৈছে ভৰিৰ পৰা আৰম্ভ কৰি ৰিঙৰ কথা কৈছে আৰু গোটেইখিনি বেমাৰৰ কথাই কৈছে প্ৰায়খিনি হাৰ্টৰ বাদে বাকী গোটেইখিনিয়ে এতিয়া ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰে কৰিব পাৰি তেখেতে সুন্দৰকৈ সকলোখিনি কথা কৈছে গতিকে যিসকল দৰ্শকে চাই আছে আমাৰ এই অনুষ্ঠানটো যিসকলৰ এনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলে আহি যোগাযোগ কৰিব পাৰে ভইচ কেয়াৰত আৰু ভইচ কেয়াৰৰ আমি কণ্টেক্ট নম্বৰটো দিয়াই আছে আপোনালোকে ভালকৈ জানে বেমাৰৰ কথা পাতিলোঁ সকলো কথা পাতিলোঁ যিহেতু নৱবৰ্ষৰ শুভেচ্ছা 2025 খুব হওক আমাৰ অনুষ্ঠান এটাই অলপমান আমি মালিয়া কথাও পাতো কালচাৰেল কথা পাতো অলপমান আপুনি যেহেতু কলেজৰ দিনত আপুনি ইমানো হেয়া নাছিল এতিয়া যিমানখিনি অলপমান এতিয়া যেহেতু চিকিৎসক গতিকে বহু ক্ষেত্ৰত কৰবাত আপুনি অসুবিধাৰ সন্মুখীন হয় বাৰু কিন্তু আপুনি মুঠতে কলেজৰ দিনত আপুনি কেনেকুৱা ধৰণৰ কি কৰিছিল আপুনি কালচাৰেল ফিল্ডতো কাম কৰিছিল নিশ্চয়
আৰু আপুনি অলপ ইউনিয়ন বডিৰ লগত আছিল নিশ্চয় আমি যিমান দূৰ জানো এতিয়া ক'ব গ'লে কি হয় আচলতে সেইদিনত নতুন মই কালচাৰেল মানে কি মইতো চব গীত মাত নাট্য এইবিলাকৰ পৰাতো দূৰতে আছিলোঁ বা সেইখিনি নাজানো কিন্তু ইউনিয়নৰ কামত মই স্কুলৰ টাইমৰ পৰাই বা আমাৰ ষ্টুডেণ্টছ কালচাৰেল এইকাৰণে গৈছোঁ আপুনি গোৱালপাৰাৰ হয় আৰু গোৱালপাৰাৰ কি মহা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতৰ সম্পাদকী বুলি কওঁ আৰু আপুনি কিন্তু আমি যেতিয়া আপোনাক যেতিয়া অলপমান সময় আপুনি যেতিয়া অতিবাহিত কৰিব সময় পায় যেতিয়া নিজক লৈ আপুনি ব্যস্ত হ'ব খোজে তেতিয়া কিন্তু অলপ আমি প্ৰায় শুনা পাওঁ বা প্ৰায় দেখা পাওঁ আপুনি প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতবোৰ শুনি থাকে হয়নে নিজৰ কৃষ্টি নিজৰ সংস্কৃতিটো কোনো বাদ নিদিয়ে এতিয়া ষ্টুডেণ্টছ ইউনিয়নৰ কথাটো বেলেগ সেইটো চবৰে এটা নিজৰ ইণ্টাৰেষ্ট থাকে ষ্টুডেণ্টছ টাইমৰ এইটো আছিলোঁ স্কুলত থাকোঁতেও আছিলোঁ কলেজত থাকোঁতেও আছিলোঁ মেডিকেল কলেজতো আছিলোঁ চবে জানে মোৰ লগৰখিনিও গম পাব আৰু যিটো হেৰিৰ কথা কৈছে নিজৰ কলা কৃষ্টিৰ কথা কৈছে সেইটো গোৱালপৰীয়া গানটো মোৰ এইকাৰণে ভাল লাগে কাৰণ আমাৰ এইটো হাড়ে সিমজুৱে লাগি থকা গান এতিয়া মোৰ যিটো গাঁৱৰ বা আমাৰ যিটো নিজা ভাষা যিটো সেইটো ভাষাৰে প্ৰতিমা পাণ্ডেৰ গান আৰু প্ৰতিমা পাণ্ডে বড়ো আমি কেতিয়াবা লগ পালে পেহী বুলিও মাতিছিলোঁ মোৰ দেউতাক বহুতবাৰ লগ পাইছোঁ আৰু দেউতাৰ লগতো বহুত যদিও মোৰ দেউতাও কোনো কলা কৃষ্টিৰ এইবিলাকৰ লগত জড়িত নাছিল তেওঁ এজন অধ্যক্ষ আছিল হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু তেওঁ মোৰ দেউতাই গৌৰীপুৰত থাকিয়ে মানে হাইস্কুল আৰু ইভেন ডিগ্ৰীলৈকে ধুবুৰী যেতিয়া বি এন কলেজত যেতিয়া ডিগ্ৰী পঢ়িছিল গৌৰীপুৰতে তেওঁ থাকিছিলে বেলেগৰ ঘৰত থাকি পেলাই পঢ়া শুনা কৰিছিলে তো তেতিয়াৰ পৰাই তেওঁ জানে আৰু সেইকাৰণে কি হয় গোৱালপাৰীয়া এতিয়া প্ৰতিমা পাণ্ডে বৰুৱা নাথাকিলেও আমাক কেতিয়াও আমি ফিলে নকৰোঁ নাই আৰু কোনোবাই যদি কেতিয়াবা গোৱালপাৰীয়া গানক যদি কিবা কৰি যদি গালি দিয়ে মোৰ আগতে তাৰমানে নোমকেইটা থিয় হৈ যায় ইয়াক ধৰি পেলাই দুই গুচা দিওঁ নেকি চিধা কথা একদম চিধা কথা কৈছোঁ কোনে তেওঁ যিয়ে নহওক ডাঙৰ অফিচাৰে হওক কিবাই হওক মোৰ তাৰ লগত কথা নাই কাৰণ সৰুৰ পৰা আমি এইবিলাক গান গাইয়ে পথাৰে চথাৰে মানে আমি যেতিয়া ধাননি পথাৰত যাওঁ আমি নাগালেও বেলেগে গাই থাকে আমিও হয়তো দুটা লাইন তাৰ লগতে গাই দিলোঁ বা কিবা কৰিলোঁ তেনেকৈ ডাঙৰ হৈছে আৰু সেইটোতো থাকিবই সেইটো মৰালৈকে থাকিব কেতিয়াবা বেয়া লাগিলে আপোনাৰ পুৰা এটা দুৰ্বলতা আছে থাকিবই সেইটো মই মোৰ থকা দিনলৈকে মোৰ লগত থাকিব তাৰপিছত আপোনাৰ যেতিয়া নতুন বছৰ আগৰ সেই নতুন বছৰৰ সময়ত আপোনালোকে কি কৰিছিল যেতিয়া নিউ ইয়াৰ আৰম্ভ হৈছিল তেতিয়া কেনেকৈ চেলিব্ৰেট কৰিছিল কেনেকুৱা আছিল গ্ৰিটিংছ কাৰ্ডৰ কথা মনত পৰেনে সেইটোতো আজিকালিতো দুষ্প্ৰাপ্য হৈ গ'ল দেখাই নোপোৱা হ'লো কেতিয়াও তুমি কওঁতেহে মনত পৰিছে তেতিয়াতো দিছিলোঁ আমি এসপ্তাহ 15 দিন আগৰ পৰাই আমি বজাৰৰ পৰা কিনো বন্ধু বান্ধৱলৈ পঠাওঁ বা যাক আত্মীয় স্বজন যাক পঠাব লাগে আমি তেতিয়া পোষ্ট এই এটাৰ লগতে কওঁ ইনলেণ্ড কাৰ্ড এতিয়া মই যেতিয়া প্ৰথম মেডিকেল কলেজত পঢ়িব গৈছিলোঁ তেতিয়া STD বিল বহুত আহে মোৰ দেউতা এজন টিচাৰ ইমানটো পইচা নাই আমি কেতিয়াবা 30 ছেকেণ্ড 1 মিনিট 2 মিনিট কথা পাতিলে বহুত ৰাতি 11টালৈকে ৰখি থাকোঁ 11টাৰ পিছত বিলটো 4 ভাগৰ একবাৰ হ'ব ঠিক আছে আৰু দেউতাৰ কথা কি ফোন কৰ নকৰ সপ্তাহত এখনকৈ চিঠি লিখি আৰু দেউতাই মোৰ চিঠিখনৰ কাৰণে ৰখি থাকে আৰু চিঠি কেনেকৈ লিখোঁ ইণ্ডিয়ান কাৰ্ডত সেই তেনেকুৱা গ্ৰিটিংছ কাৰ্ডটো বছৰৰ মূৰত বা বছৰৰ মূৰত এসপ্তাহ বা 15 দিন আগৰ পৰাই আমি বজাৰৰ পৰা নাই কাৰ কাৰণে আমি বন্ধুৰ কাৰণে বেলেগ ডাঙৰ মানুহৰ কাৰণে বেলেগ বা যাক যাক দিম সেইটো হিচাপত আমি বেলেগ বেলেগ ধৰণৰ কাৰ্ড লৈছিলোঁ সেইবিলাক আৰু এটা সোণালী সময় এইবিলাক এতিয়া মানে আমি ভাবিবই পাৰোঁ আমি চিন্তাহে কৰিব পাৰোঁ আমি ৰোমন্থনহে কৰিব পাৰোঁ এতিয়া আৰু দেখিবলৈ নাই এতিয়া আৰু কি হ'ল আমি হোৱাটছএপ খুলিলোঁ হাই আবেগ আছিল গ্ৰিটিংছ কাৰ্ডৰ সেইটো এতিয়া নাপায় ববিতা বাইদেউক দিছিল নে গ্ৰিটিংছ কাৰ্ড আপুনি দিছিলোঁ আৰু এইটো আৰু সেইটোতো দিছিল আপুনি নিউ ইয়াৰ দিবই লাগিব কাৰণ তাইতো ইয়াতে আছিল মই শিলচৰত আছিলোঁ তাৰপিছত মই মাজতে কিছুদিন দিল্লীতো আছিলোঁ তেতিয়া সেইখিনি সময়ত যিটো আছিলে সেইটোতো বহুত বিশেষ আছিল এতিয়াও বিচাৰিলে কিজানি ফাইলত 2-4টা গ্ৰিটিংছ কাৰ্ড ওলাব হয়তো মোক কোনোবাই দিছিল বেছি ভাল ধুনীয়াকৈ লিখিছিল সেইটো এই ইমান ধুনীয়াকৈ লিখিছে সেইখন থৈ দিয়া বুলি বা তেনেকুৱা বা 2-এখন কিনিছিলোঁ হয়তো দিম বুলি ভাবিছিলোঁ দিয়া নহ'ল তেনেকৈ এতিয়াও মোৰ ফাইলত পুৰণা ফাইল বিচাৰিলে কিজানি 2-4টা পাম ঠিকে আছে ছাৰ ইমানখিনি ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে আৰু পুনৰবাৰ আপোনালৈ আজি 2025 ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ফাৰ্ষ্ট ইয়াৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি টেকনিকেৰে আপুনি আজি বহু বছৰৰ পৰাই বহুখিনি ৰোগীক সুস্থ কৰিবলৈ সক্ষম হৈছে আমি উজনি নামনি অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰোগী সুস্থ হোৱা আমি খবৰ পাইছোঁ আৰু আমাৰ প্ৰমাণ আছে গতিকে আপুনি বৰ সুন্দৰভাৱে কাম কৰি গৈ আছে এনেকৈ আপুনি কাম কৰি যাওক আৰু আমি
পুনৰবাৰ আপোনালৈ 2025 নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ থেংক ইউ এণ্ড ময়ো আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ পুনৰ